ডিয়াৰ ষ্টুডেণ্ট, আমি কমেণ্ট বক্সৰ প্ৰত্যেকটো কমেণ্টৰ উত্তৰ দিবলৈ আমি সাজু থাকোঁ আৰু যথাযথ চেষ্টা কৰোঁ যাতে তোমালোকৰ প্ৰত্যেকটো কমেণ্টৰ উত্তৰ আমি দিব পাৰোঁ। আমাৰ এজন মৰমৰ ষ্টুডেণ্টে কমেণ্ট কৰি জনাইছিল যে ইজ আৰু ৱাছৰ সঠিকভাৱে কেনেকৈ আমি প্ৰয়োগ কৰিব পাৰোঁ। লগতে আৰু এটা শব্দ দিছিল দাৰ আমি অলৰেডি ব্যৱহাৰ আমি আপলোড কৰিছোঁ। সেই মৰমৰ ষ্টুডেণ্টক আমি অনুৰোধ জনাইছোঁ, তুমি আমাৰ ভিডিঅ' আপলোড কৰা আছে ইউজ অফ দি, সেই ভিডিঅ'টো তুমি চাবা। যদি তাৰপিছতো কিবা কনফিউজন আছে তেন্তে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনালে হ'ল। আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি প্ৰস্তুত আছোঁ। চ' বোলা আমি এতিয়া ইজ আৰু ৱাছৰ ব্যৱহাৰলৈ আগুৱাই যাওঁ। প্ৰথমতে আমি চাম যে ইজ আৰু ৱাছ দুইটাই হ'ল বি ভাৰ্ব। বি ভাৰ্বৰ ভিতৰত মুঠ অক্সিলাৰী ভাৰ্বৰ সংখ্যা হ'ল 5টা, এম, ইজ, আৰ, ৱাছ, ৱেৰ। আমি আগতে এই পাঁচটা অক্সিলাৰী ভাৰ্বটো ভাগুৱাই লোৱা হয়। এম, ইজ, আৰ, ৱাছ, ৱেৰ আমি দুটা পাৰ্টত ভাগ কৰিলোঁ। অক্সিলাৰী ভাৰ্বৰ ভিতৰত যি বি ভাৰ্ব আছে, এই বি ভাৰ্বৰ ভিতৰত মুঠ অক্সিলাৰী ভাৰ্বৰ সংখ্যা হ'ল 5টা, এম, ইজ, আৰ, ৱাছ, ৱেৰ। আমি সেই পাঁচটা অক্সিলাৰী ভাৰ্বক দুটা পাৰ্টত ডিভিজন কৰিছোঁ। এটা সাইডত ৰাখিছোঁ এম, ইজ, আৰ, আনটো সাইডত ৰাখিছোঁ ৱাছ আৰু ৱেৰ। এম আৰু ইজটো এম, ইজ, আৰ এই তিনিটা প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয় আৰু ৱাছটো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। এম আৰু ইজ এই দুইটাৰ প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম হ'ল ৱাছ আৰু আৰৰ পাষ্ট ফৰ্ম হ'ল ৱেৰ। কথাটো ওৱান ছেকেণ্ড ৰিপিট কৰিছোঁ। এম আৰু ইজৰ পাষ্ট ফৰ্মটো হ'ল ৱাছ, আৰৰ পাষ্ট ফৰ্মটো হ'ল ৱেৰ। এতিয়া যিকেইটা জেগাত এম আৰু ইজ ব্যৱহাৰ কৰা হ'ব ঠিক সেইকেইটা জেগাতেই ৱাছ ব্যৱহাৰ কৰা হ'ব, আৰু যিকেইটা জেগাত আৰ ব্যৱহাৰ কৰা হ'ব ঠিক সেইকেইটা জেগাতেই ৱেৰৰ ব্যৱহাৰ কৰা হ'ব। এতিয়া আমাৰ প্ৰশ্ন আহিব যে এম আৰু ইজ ক'ত ক'ত ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা, যদি সাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলার নাম্বার মানে হল আই। যদি সাবজেক্টটো ফার্স্ট পার্সন সিঙ্গুলার নাম্বার থাকে তেন্তে এম বহে। যদি সাবজেক্টটো থার্ড পার্সন সিঙ্গুলার নাম্বার হি, সি, ইট, রাম, শ্যাম, যদু, মধু ইত্যাদি এইবোৰ থাকিলে ইজ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ হিৰ লগত যেনেকৈ সি, ইজ, বা সিৰ লগত ইজ, বা ইটৰ লগত ইজ, ঠিক এইবোৰৰ লগত। যদি সাবজেক্টটো থার্ড পার্সন সিঙ্গুলার নাম্বার থাকে, মনত রাখিব, if the subject is in third person singular number then we should use is as an auxiliary verb. is to auxiliary verb হিসেবে ব্যৱহাৰ কৰা হ'ব। এতিয়া ৱাছৰ নিশ্চয়কৈ ব্যৱহাৰটো তোমালোকৰ মনত পৰি গৈছে বা বুজিব পাৰিছা যে ৱাছ ক'ত ক'ত ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ ৱাছটো ঠিক সেই দুটা জেগাতেই ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ সাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলার নাম্বার থাকে আৰু যদি সাবজেক্টটো থার্ড পার্সন সিঙ্গুলার নাম্বার থাকে। once again I would like to repeat, if the subject is in first person singular number and third person singular number then we should use was. সাবজেক্ট যদি ফার্স্ট পার্সন সিঙ্গুলার নাম্বার আৰু থার্ড পার্সন সিঙ্গুলার নাম্বার থাকে অর্থাৎ আইৰ লগত was ব্যৱহাৰ কৰা হ'ব, হিৰ লগত অৰ্থাৎ থার্ড পার্সন সিঙ্গুলার নাম্বাৰৰ লগত was ব্যৱহাৰ কৰা হ'ব। আৰু বাকি যি আর থাকিল বা ওয়েৰ থাকিল, প্ৰেজেন্ট টেন্সত আর বা পাস্ট টেন্সত ওয়েৰ, এই দুইটাই চাৰিটা ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। মোট ক্ষেত্ৰ হ'ল 6টা, তোমালোকে জানা। ফার্স্ট পার্সনের দুটা, সেকেন্ড পার্সনের দুটা, থার্ড পার্সনের দুটা, মোট ক্ষেত্র হল 6টা। 6টার ভিতৰত এম আৰু ইজ টু দুটা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ এম এটা, ইজ এটা ক্ষেত্ৰত, আর 4টা ক্ষেত্ৰত, ৱাছ টু দুটা ক্ষেত্ৰত, ওয়েৰ টু 4টা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আশা কৰিছো আজিৰ ক্লাছটো বুজাত আহিছে। যদি উদাহৰণস্বৰূপে তোমালোকে বিচৰা তেন্তে আমি প্ৰত্যেকটোৰ উদাহৰণ একোটাকে তোমালোকক প্ৰস্তুত কৰি দিব পাৰো। যেনে চাই লোৱা আহা যে আমি যদি ফার্স্ট পার্সন সিঙ্গুলার নাম্বার ধৰো আইৰ লগত ৱাছ ব্যৱহাৰ কৰা হ'ব। যদি আমি থার্ড পার্সন সিঙ্গুলার নাম্বার ধৰো ৰামৰ লগত ৱাছ ব্যৱহাৰ কৰা হ'ব, বা হিৰ লগত ৱাছ ব্যৱহাৰ কৰা হ'ব, বা সিৰ লগত ৱাছ ব্যৱহাৰ কৰা হ'ব, ইটৰ লগত ৱাছ ব্যৱহাৰ কৰা হ'ব। তুমি যিকোনো নাম কোৱা, ৰংমালা, আমি ধৰি ললো ৰংমালাৰ লগতো ৱাছ ব্যৱহাৰ কৰা হ'ব। ৰীনাৰ লগতো ৱাছ ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ যদি সাবজেক্টটো ফার্স্ট পার্সন সিঙ্গুলার নাম্বার আৰু থার্ড পার্সন সিঙ্গুলার নাম্বার থাকে তেন্তে ৱাছ ব্যৱহাৰ কৰা হ'ব। আৰু যদি সাবজেক্টটো প্রেজেন্ট টেন্সৰ ক্ষেত্ৰত যদি সাবজেক্টটো ফার্স্ট পার্সন সিঙ্গুলার নাম্বার থাকে তেন্তে এম ব্যৱহাৰ কৰা হ'ব, আৰু থার্ড পার্সন সিঙ্গুলার নাম্বার থাকিলে ইজ ব্যৱহাৰ কৰা হ'ব। অৰ্থাৎ এই প্ৰত্যেকটোৰ লগতে একোটাৰ ক্ষেত্ৰত ইজ ব্যৱহাৰ কৰা হ'ব। আশা কৰিছো আজিৰ ক্লাছটো তোমালোকৰ বুজাত আহিছে। যদি কাৰোবাৰ সমস্যা থাকে তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা, আৰু তোমালোকে কোন বিষয়বস্তু তুমি জানিব বিচৰা আমাৰ কমেন্টত কমেন্ট কৰি জনাবা। আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ সদায় প্ৰস্তুত আছো। ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু আমাৰ লগত থাকিব বুলি আশা ৰাখি আজিৰ ক্লাছটো শেষ কৰিছো। ধন্যবাদ।